Endocrinology surgery workshop held at Difu Medical College Hospital, Difu, as part of National Surgeons Week 2025. An endocrinology surgery workshop was held today at Difu Medical College and Hospital. The event was organized by the Difu branch of Assam State Chapter of the Association of Surgeons of India. The workshop aimed to enhance skills in minimally invasive urology surgery and show active participation from local surgeons and medical professionals. মই ডিফু মেডিকেল কলেজৰ প্ৰিন্সিপাল ডক্টৰ সুমিত্ৰা হান্তিয়াৰে কৈ আছোঁ। এই সপ্তাহটো আমাৰ নেশ্যনেল সাৰ্জনছ উইক। আমাৰ ষ্টেটত বিভিন্ন কলেজবোৰ বা বিভিন্ন আমাৰ ষ্টেট ব্ৰাঞ্চেছ অফ সাৰ্জাৰী বুলি কয়, সেই তেওঁলোকে চবেই নিজৰ নিজৰ চেপ্টাৰত বেলেগ বেলেগ ধৰণৰ ফাংচন পাতি আছে সাৰ্জনছে। ডিফু মেডিকেল কলেজতো আমাৰ সাৰ্জনছৰ যিটো সাৰ্জাৰী গ্ৰুপ তেওঁলোকে আজিৰ পৰা আৰম্ভ কৰিছে। আজি হ'ব প্ৰথমে ৱৰ্কশ্বপ বুলিলে কৈ আমি সেইটোই বুজাওঁ যে বেলেগ ধৰণৰ অপাৰেশ্যন বা এটা উচ্চ অপাৰেশ্যন যিটো কমনলি মেডিকেল কলেজত নহয় সেইবোৰ। এইটো অপাৰেশ্যন কৰিবলৈ আমাৰ ছুপাৰ স্পেচিয়েলিষ্ট যাক কয়, ছুপাৰ স্পেচিয়েলিষ্ট ইন দ্য ফিল্ড অফ কিডনি অৰ ইউৰেটাৰ আৰু এক্সক্ৰিটৰী চিষ্টেম তেওঁলোকে আহিছে। তেওঁলোকে কিডনি ইউৰেটাৰ ওপৰত অপাৰেশ্যন কাটা কুটি নকৰি ষ্টোনটো ওলোৱাৰ এটা অপাৰেশ্যন দেখুৱাব। আমাৰ ইয়াতে 7টা কেছ আছে, কিমান কেইটা পাৰিব নাজানো, কিন্তু বহুত কেছেই আছে তেনেকুৱাকে। কিছুমান ষ্টোন আছে কিডনিত, কিছুমান ষ্টোন আছে ইউৰেটাৰত। এইটোত আমি আকৌ কৈ আছোঁ কাটা কুটি নকৰি পেলাই ষ্টোনটো ৰিমুভ কৰা। এইটো কাৰণে মই ভাবোঁ যে আমাৰ ডিষ্ট্ৰিক্টৰ যিখিনি পেচেণ্ট যিটো সাধাৰণতে এইটো এফৰ্ড কৰিব নোৱাৰে, এইটোত আজিৰ ৱৰ্কশ্বপত তেওঁলোকে বেনিফিট কৰিব। তাৰ বাহিৰে আজি ইভিনিঙত এটা CME প্ৰগ্ৰাম, কণ্টিনিউড মেডিকেল এডুকেশ্যন বুলি কয়, তাতে লেকচাৰ্ছ হ'ব। এটা হ'ব অন থাইৰইড, এটা হ'ব অন হেড এণ্ড নেক কেঞ্চাৰ আৰু অলছ' অন কিডনি। এইটো হৈ তাৰপিছত আকৌ 13 তাৰিখে এটা এৱেৰনেছ হেল্থ কেম্প পাতা হৈছে ইন মাঞ্জা। তাতেও ব্ৰেষ্ট কেঞ্চাৰৰ ওপৰত বেছি আমি গুৰুত্ব দিম, তথাপি সব ধৰণৰো কেছ চোৱা হ'ব। আৰু 14 তাৰিখত এটা ব্লাড ডোনেশ্যন কেম্প কৰিব। আমাৰ সাৰ্জনছো দিব আৰু ব্লাড আৰু বেলেগ যোনে আহে তেওঁলোকেই দিব। এইটো পাতি পেলাই আমি এইটো দেখুৱাম যে আমি সাৰ্জাৰী অকল মেডিকেল কলেজত বা অকল হস্পিটেলত আমাৰ কামখিনি সীমিত নহয়, আমি ছ'চাইটিক আমি কণ্ট্ৰিবিউট কৰি আছোঁ আৰু মানুহবোৰ যাতে বেনিফিট হয় সেইটো চাই আছোঁ। আজি আপোনাক এটা সৰু কথা এটা কৈ দিওঁ। আমি যিটো হস্পিটেলৰ পৰা এই সাৰ্জনসকল আহিছে তেওঁলোকৰ লগত আমি এটা টাই আপ কৰিব বিচাৰিছোঁ। যদি আমি ইয়াতে সেই অপাৰেশ্যনটোতো আমাৰ ইনষ্ট্ৰুমেণ্ট নথকাৰ কাৰণে নহয়, আমি যদি সেই পেচেণ্ট কেইজনক যদি আমি তেওঁলোকৰ হস্পিটেলত ৰেফাৰ কৰি দিওঁ, স্পেচিয়েলি দ'জ পেচেণ্টছ ফ্ৰম ডিফু মেডিকেল কলেজ, তেতিয়াহ'লে তেওঁলোকে এটা আমি 50% বা 40% এটা ৰিবেটৰ কাৰণে এটা ৰিকুৱেষ্ট কৰিছোঁ। তেওঁলোকে এতিয়াও কথা দিয়া নাই, কিন্তু মই জনা মতে অকণমান হেৰি মতে তেওঁলোকে 10% লোকেতো এগ্ৰী কৰিছে। এইটো যদি এভেইল হয় আমাৰ পেচেণ্টবোৰ, দুখীয়া পেচেণ্ট স্পেচিয়েলি, এটা ভাল অপাৰেশ্যনৰ প্ৰতি তেওঁলোকৰ যিটো বেমাৰ থাকে সেইটো তেওঁলোকে আঁতৰাই ল'ব পাৰিব। আজি অপাৰেশ্যনটো আৰম্ভ হওক। আপোনালোকে আহিছে, মই বহুত ভাল পালোঁ, ধন্যবাদ। আৰু আগলৈ যাতে হয় আপোনালোকে আমাক যোগদান কৰিব, যাতে আমাৰ গোটেই ৰাইজে, গোটেই ডিফুৰ আৰু ডিষ্ট্ৰিক্টৰ মানুহে যাতে গম পায়। 2-এজন ডাক্তৰ আপোনাৰ কাৰ্বি আংলং যিটো ডিষ্ট্ৰিক্ট হস্পিটেলৰ তেওঁলোকো আহিছে। ৱেষ্ট কাৰ্বি আংলঙৰ 2জনক দেখা পাইছোঁ আৰু আমাৰ ফাইনেল ইয়াৰ ষ্টুডেণ্টছকে মাতিছোঁ। আচলতে সব ষ্টুডেণ্টছেই আহিব লাগিছিল, কিন্তু আমাৰ ঠাইটো অকণমান সৰু থকাৰ কাৰণে মই অকল ফাইনেল ইয়াৰ ষ্টুডেণ্টছকে মাতিছিলোঁ। তেওঁলোকে বেছিকৈ জানিব, কাৰণ
পঢ়ি থকা ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ এতিয়াও তেওঁলোকে অপাৰেশ্যনবোৰ দেখা নাই সেইকাৰণে নুবুজিবও পাৰে ইণ্টাৰেষ্ট নাপাবও পাৰে কিন্তু ফাইনেল ইয়াৰ্ছ মিনছ অলমষ্ট ডক্টৰ্ছ আৰু এবছৰৰ ভিতৰত ডাক্তৰ হৈ ওলাব সেইকাৰণে তেওঁলোকক মাতা হৈছে